নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া অংকুৰণ পাঠ নং 3 পণ্ডিত আনন্দৰাম বৰুৱা পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। তেনেহ'লে দেৰি নকৰি পটাপট আমি ভিডিঅ'টো লৈ আহোঁ। 1 নম্বৰটোত লিখা আছে, শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। উত্তৰটোত লিখি দিছোঁ, ছাত্ৰ ছাত্ৰী নিজে কৰা, কাৰণ তোমালোকে পাঠটো স্পষ্টকৈ পঢ়ি ল'বা। 2 নম্বৰত লিখা আছে, উত্তৰ দিয়া। ক আখৰটোৰ প্ৰশ্ন হৈছে, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটো হৈছে, আনন্দৰাম বৰুৱাৰ ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল। খ আখৰটোত লিখা আছে, তেওঁৰ পিতৃ মাতৃৰ নাম কি? উত্তৰটো হৈছে, তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা। গ আখৰটোত লিখা আছে, আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰটো হৈছে, আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। ঘ আখৰটোত লিখা আছে, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে, ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত। তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যেই আনন্দৰাম বৰুৱাক ভাষা কলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল। 3 নম্বৰত লিখা আছে, ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজীত আৰু অসমীয়াত লিখা। উত্তৰটো হৈছে, ABILACৰ ইংৰাজী সম্পূৰ্ণ নাম হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, আৰু অসমীয়াত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম। তোমালোকে বুজি পাইছা নহয়? এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে? আৰু ফেচবুকত চাই আছা, তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে, তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে? 4 নম্বৰত লিখা আছে, তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। কৌটিলৰ অৰ্থশাস্ত্ৰ, প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূমিৰ মহাবীৰ চৰিত, ইংৰাজী সংস্কৃত অভিধান, মহাভাৰত, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ, ভাগৱতৰ দশম স্কন্ধ, সংস্কৃত ভাষা বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ, নামঘোষা। তোমালোকে কিতাপখন লগত লৈ বহিবা আৰু ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা, ঠিক আছে? উত্তৰটো হৈছে, ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, প্ৰাচীন ভাৰতৰ ভূগোল, সৰস্বতী কণ্ঠভৰণ, ভৱভূমিৰ মহাবীৰ চৰিত, জানকীৰাম ভাষা টীকা, সম্বলিত সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। 5 নম্বৰত লিখা আছে, আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি গ্ৰেণ্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। উত্তৰটো হৈছে, আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল, কিন্তু উত্তীৰ্ণ হৈও তেখেত স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল, কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, যুৱকজনৰ সেই বয়স হোৱা নাছিল। এই লৈ বিলাতৰ
পাৰ্লামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মি গ্ৰেণ্ট ডাফে পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল। তোমালোকে ধুনীয়াকৈ লিখি গৈ থাকিবা, ঠিক আছে। 6 নম্বৰত লিখা আছে আনন্দৰাম বৰুৱা কৰ্মজীৱনৰ বিষয়ে কেইষাৰিমান বাক্য লিখা। উত্তৰটো হৈছে আনন্দৰাম বৰুৱা স্বদেশলৈ উভতি আহি তেখেত পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চ পদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। 7 নম্বৰত লিখা আছে ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আস্তানি মিলোৱা। তোমালোকে কিতাপখনত ধুনীয়াকৈ আস্তানি মিলাই ল'বা। উত্তৰটো হৈছে ক অংশ খ অংশ। অধ্যৱসায় নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য। মন্থন নেতা বা গোটা কাৰ্য। সুখ্যাতি সুনাম যশস্যা। জাতক জিলিকা অতি শুৱনি বহুতৰ মাজত চকুত পৰা। আৱদান বৰঙণি বা অৰিহণা। সংকল্প কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা। অপ্ৰত্যাশিত প্ৰতিদ্বন্দ্বী প্ৰতিযোগী আশা নকৰা। নিযুক্ত কামত লগোৱা কামত নিয়োগ কৰা। মনীষী জ্ঞানী। এইবোৰ হৈছে শব্দৰ অৰ্থ। ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। জানো আহা মই পঢ়িছোঁ মই পঢ়িছিলোঁ মই পঢ়িম পঢ়িছোঁ পঢ়িছিলোঁ পঢ়িম। এইকেইটা হৈছে সমাপিকা ক্ৰিয়াপদ। সমাপিকা ক্ৰিয়াবোৰ কাল সাপেক্ষে অৰ্থাৎ ক্ৰিয়াপদটোৱে সদায় একোটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায়। ক্ৰিয়াৰ এনে সময়কে কাল বোলায়। কাল 3 প্ৰকাৰৰ বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যৎ কাল। তলত বাক্যকেইটালৈ চোৱা। 1 নম্বৰত লিখা আছে আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল। 2 নম্বৰত লিখা আছে তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিছিল। 3 নম্বৰত লিখা আছে আনন্দৰাম বৰুৱা লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। বাক্যকেইটাত আছিল কৰিছিল আৰু হৈছিল আদি ক্ৰিয়াপদবোৰ বহুত দিনৰ আগতে কৰা বা হোৱা কাৰ্যৰ প্ৰকাশ কৰিছে, অৰ্থাৎ অতীতৰ কামৰ কথা বুজাইছে। এনেবোৰ ক্ৰিয়াৰ সময়কে অতীত কাল বোলে। এনেদৰে ক্ৰিয়াটোৱে যদি বৰ্তমান কৰি থকা বুজায় তেন্তে বৰ্তমান কাল আৰু যদি আগলৈ কামটো কৰাৰ কথা বুজায় তাকে ভৱিষ্যৎ কাল বোলে। 8 নম্বৰত লিখা আছে দলত ভাগ হৈ পাঠটো পঢ়া। পাঠৰ পৰা অতীত কালৰ ক্ৰিয়াপদকেইটা বাছি উলিয়াই লিখা। উত্তৰটো মই লিখি দিছোঁ। ছাত্ৰ ছাত্ৰী তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। 9 নম্বৰত লিখা আছে খালী ঠাই পূৰ কৰা। ইয়াত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে। ক আখৰটো হৈছে কালি মই গুৱাহাটীলৈ ড্ৰেছ। উত্তৰটো হৈছে কালি মই গুৱাহাটীলৈ যাম। খ আখৰটো হৈছে কাইলৈ আমাৰ ঘৰলৈ ৰমেন ড্ৰেছ। উত্তৰটো হৈছে কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব। গ আখৰটো হৈছে ল'ৰাবিলাকে খেলপথাৰত বল ড্ৰেছ। উত্তৰটো হৈছে ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে। 11 নম্বৰটোত লিখা আছে চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা। উত্তৰটো তোমালোকে লিখিব পাৰা চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয়। কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়াহ'লে অধিক চেষ্টাৰ প্ৰয়োজন। যদি কোনো কাম কৰিব পৰা নাই তেনেহ'লে 1000 বাৰ চেষ্টা কৰিব লাগে। অধিক চেষ্টাৰ মূৰতহে সফল হ'ব পৰা যায়। পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত ICS প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। গতিকে কোনো কাম এবাৰত সম্পন্ন নহ'লে তাক 1000 বাৰ চেষ্টা কৰিব লাগে। তোমালোকে বুজি পাইছা নহয়? 12 নম্বৰত লিখা আছে কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা।
উত্তৰত তোমালোকে লিখিব পাৰা, কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। মই নিজে তেনে এজন ব্যক্তি হ'বলৈ হ'লে এতিয়াৰে পৰা মন দি পঢ়া শুনা কৰিম। জানো আহা। পদ্মনাথ গোহাঁই বৰুৱা অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল 1871 চনত উত্তৰ লখিমপুৰ নকাৰী নামৰ গাঁৱত। তেখেতৰ দেউতাক আছিল ঘীণাৰাম বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই কলকাতাত BA পঢ়ি থাকোঁতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলোচনীত তেখেত লেখা মেলা আৰম্ভ কৰিছিল। 1917 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ সহায় হৈছে বুলি, আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।